Welcome to my YouTube channel Zone and Zubin. Please subscribe my channel. পিতৃ মাতৃ আৰু তিনি কন্যাই আত্মহত্যাৰ পথ বাছি লয় ঋণৰ বোজা সহিব নোৱাৰাৰ বাবে এই চৰম পন্থা গ্ৰহণ কৰিছে গোহাইগাঁৱত এই ঘটনা সংঘটিত হৈছে আজি পুৱাৰ ভাগত পোহৰলৈ আহিছে এই ঘটনা আৰু স্থানীয় লোকে প্ৰত্যক্ষ কৰিছে ইতিমধ্যে একেটা পৰিয়ালৰ 5জনকৈ সদস্যই একেটা কোঠাতে আত্মহত্যাৰ পথ বাছি লৈছে আৰু জানিব পৰা অনুসৰি ঋণৰ বোজা সহিব নোৱাৰাৰ বাবে আত্মহত্যাৰ পথ বাছি ল'লে পিতৃ মাতৃ লগতে তিনিগৰাকী কন্যাই পিতৃ ইতিমধ্যে নিৰ্মল পাল নামৰ ব্যক্তিগৰাকী আৰু তেওঁৰ পত্নী আৰু তিনি কন্যা একেটা কোঠাতে আত্মহত্যাৰ পথ বাছি লৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে 5 সদস্যৰ আৰু স্থানীয় লোকে প্ৰত্যক্ষ কৰিছে আৰু ওচৰ চুবুৰীয়াৰ লগতে পৰিয়ালৰ লোকে ইতিমধ্যে ভাষ্য প্ৰদান কৰিছে যে ঋণগ্ৰস্ত হৈ আছিল পৰিয়ালটো আৰু ঋণৰ বোজা সহিব নোৱাৰাৰ বাবে এই আত্মহত্যাৰ দৰে পথ বাছি ল'লে তুলসীবিল অঞ্চলত এই ঘটনা সংঘটিত হৈছে গোহাইগাঁৱৰ তুলসীবিলত এই ঘটনা সংঘটিত হৈছে চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে মৰ্মান্তিক ঘটনা সংঘটিত হৈছে আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষীয়ে একে ভাষ্য প্ৰদান কৰিছে যে ঋণগ্ৰস্ত হৈ আছিল নিৰ্মল পাল নামৰ ব্যক্তিগৰাকী তেওঁৰ এটা গেছ এজেঞ্চিও আছিল আৰু ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাছি ল'লে লকডাউনৰ ফলত তেওঁৰ ব্যৱসায় ভালদৰে চলা নাছিল আৰু ঋণগ্ৰস্ত হৈ তেওঁ ঋণৰ বোজা সহিব নোৱাৰি তিনিগৰাকী কন্যাসহ পত্নীসহ আত্মহত্যাৰ পথ বাছি লয় কালি নিশাৰ ভাগত এই আত্মহত্যাৰ ঘটনা সংঘটিত কৰে আৰু আজি পুৱা পোহৰলৈ আহিছে আত্মহত্যাৰ ঘটনা আৰু এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে গোহাইগাঁৱত আৰু এই ঘটনাৰ পিছতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু লকডাউনৰ ফলত কেনে এক প্ৰভাৱ পৰিছে এই তাৰে প্ৰতিফলন আৰু লকডাউনৰ ফলতে ব্যক্তিগৰাকীক কোনো ধৰণৰ ভালদৰে তেওঁ ব্যৱসায়ো চলা নাছিল আৰু উপাৰ্জনো ভাল হোৱা নাছিল আৰু তাৰ পৰিণতিত এনেদৰে আত্মহত্যাৰ পথ বাছি ল'লে তিনি কন্যা এগৰাকী কন্যা স্নাতকোত্তৰ অধ্যয়নৰত আছিল দুগৰাকী হাইস্কুলত অধ্যয়নৰত আছিল দুগৰাকী কন্যা আৰু পত্নী আৰু নিৰ্মল পাল তেওঁ নিজে আত্মহত্যাৰ পথ বাছি লৈছে ঘৰৰ আটাইকেইগৰাকী সদস্যই একেটা কোঠাতে একে সময়তে আত্মহত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে আৰু চিপ লৈ আত্মহত্যা কৰিছে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে স্থানীয় লোকৰ ভাষ্য আছে তেওঁলোকে ইতিমধ্যে ভাষ্য প্ৰদান কৰিছে আৰক্ষীৰ ভাষ্য আছে আমি টাইমেটৰ দৰ্শক লগে মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ ইনভেষ্টিগেশ্যন ষ্টাৰ্ট হৈছে আৰু এতিয়ালৈকে যিটো আমি গাঁৱত যিটো গম পাইছোঁ তেওঁলোকৰ এটা সৰু দোকান আছিলে যিটো হাউচ নিৰ্মল পাল আছিলে তেখেতৰ এটা দোকান আছিলে আৰু এলপিজি গেছৰ দোকান আছিলে আৰু ফাইনেন্সিয়েল কণ্ডিশ্যন অলপ বহুত বেছি ঋণ হৈছে সেইকাৰণে আৰ্থিক হয় বুলি ৰাইজে কৈছে এতিয়ালৈকে আমি এভিডেঞ্চ পাইছোঁ তেনেকৈ কাউজ তেনেকৈ হয় আৰু মটিভ এতিয়ালৈকে তাৰমানে দেখা নাই পাৰ্চনেল কাউজ হয় তথাপিও ইনভেষ্টিগেশ্যন অন আছে আৰু ভালদৰে আমি ইনভেষ্টিগেট কৰিম কথা আছে কিন্তু যিটো আমি এভিডেঞ্চ এতিয়ালৈকে পাইছোঁ সেইটো তেওঁলোকৰ পাৰ্চনেল প্ৰব্লেম আছিলে আৰু তেওঁলোকৰ ওপৰত বহুত ভাৰ আছিলে সেইকাৰণে গোটেই ফেমিলি ছুচাইড কৰাৰ মানে ঋণৰ ভাৰ সহিব নোৱাৰি তেখেত গোটেই পৰিয়ালটোৱে আত্মহত্যা কৰিছে পোৱা মতে আৰু যি এভিডেঞ্চ তেওঁলোকে পাইছে কাউজ আমি গম পাইছোঁ মানুহজন কিন্তু আমাৰ ফ'কাছ আছিলে বাকিংগাল হয় অৰিজিনেল ইয়াত ভাড়া ঘৰত থকা বুলি তেওঁলোক 25 বছৰ আগতে ইয়াত আহি ইয়াতে আছিলে আজি ৰাতিপুৱা মই বজাৰত আহিছিলোঁ ঠিক 8:30মান বজাত দেখিলোঁ তাৰ নিয়াৰেষ্ট কাজেৰ আলিয়ে অলপ মানে হুলস্থুল কৰি আছে যে তেখেতৰ ঘৰৰ দৰ্জা বন্ধ কি হ'ল এনেকুৱা এটা হোৱা দোৱা পিছে মই বাইকটো ৰখাই আগুৱাই আহিলোঁ আহি পেলাই মোৰ লগত আছিল আমাৰ এই যে সুবোধ চৰকাৰ তেখেতক লগত লৈ গ'লোঁ যাই দিলোঁ গোটেইখিনি বন্ধ হোৱাৰ পিছত আমি লগে লগে প্ৰশাসনক জনালোঁ আৰু জনোৱাৰ পিছত প্ৰশাসনে আজি এইটো চিভিল বা SDPO বা বিষয়ববীয়াহঁতে আহি তেখেতক দেখিলে ঘৰৰ ভিতৰত 5জনকৈ মানুহ আজি মানে চুইচাইড হ'বলগীয়া হৈছে বা ৰছীৰে চিপ জৰি লৈ আত্মহত্যা কৰিবলগীয়া হৈছে এইটো কিহৰ কাৰণে হৈছে আমি নাজানো কিন্তু ৰাইজৰ মুখত শুনি আছোঁ যে তেখেতে কিবা এটা ঋণৰ মানে ঋণগ্ৰস্ত হৈ পেলাই বা ঋণৰ কিবা হেঁচাত নিজৰ মান সন্মানৰ খাতিৰত মানে গোটেইবিলাক পৰিয়ালৰ আটাইবিলাকে আজি চিপ লৈ আত্মহত্যা কৰিছে গতিকে এইটো এটা সন্দেহৰ কাৰণ হ'ব পাৰে আজি তুলসীবিলত যিটো ঘটনা ঘটিছে আমি
এমছৰ পৰা আমি ইয়াত নিন্দা কৰিছোঁ। আমি আশা কৰিছোঁ যাতে পুনৰক্ষণ এনেকুৱা ঘটনা নহয়। আমি AVMCয়ে ইয়াত আহি এটা বস্তু ৰাইজৰ পৰা শুনিবলৈ পাইছোঁ, তেখেতে ঋণত থকাৰ কাৰণে তেখেতে আত্মহত্যা কৰাৰ এটা কথা শুনি পাই আছে। আমাৰ AVMCৰ এটা কোৱেশ্যন হৈছে যে ঋণ যদি কৰিছে দেউতাই কৰিছে, এজন BSc পাছ কৰা ছোৱালীয়ে ঋণ কৰা নাছিল। আৰু এই ঘটনাটো যি ধৰণৰ ঘটনা ইয়াত ঘটিলে ইয়াত কিন্তু আমাৰ সন্দেহ হয়। গতিকে ৰাইজৰ ভাষা, ৰাইজৰ যিটো মত, ৰাইজৰ ভাষা আৰু ৰাইজৰ মতত আমি AVMCয়ে এটা কথা দাবী জনাইছোঁ প্ৰশাসনক, যিসকল ব্যক্তিৰ পৰা এই নিৰ্মল পালে ঋণ লৈছিল সেইসকল ব্যক্তিক তদন্তৰ আওতাত আনিব লাগে আৰু তদন্তৰ আওতাত আনি ইয়াত কি হৈ আছে এইখিনি বস্তু ৰাজহুৱা কৰিব লাগে। আৰু আমি AVMCয়ে দাবী কৰিছোঁ যে এটা পৰিয়ালৰ 5জন সদস্যই একেলগে একে এটা কোঠাত যে যি ঘটনা ঘটিছে, এয়া ঘটনা কিন্তু কাল্পনিক, অকাল্পনিক, এইটো আমি বিশ্বাস কৰিব নোৱাৰোঁ। আমাৰ AVMCৰ পৰা স্পষ্ট কথা, ইয়াত কোনোবা তৃতীয় পক্ষ জড়িত হৈ আছে। আমি BTC প্ৰশাসন, ৰাজ্যপালক আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ, তথা অসম প্ৰশাসনক আমি দাবী জনাইছোঁ যে ইয়াৰ উচিত তদন্ত কৰিব লাগে আৰু তদন্ত কৰি যিসকল দোষী ওলায় তেখেতসকলক খুব কম সময়ৰ ভিতৰত ৰাজহুৱা কৰি জেল হাজলৈ পঠাই দিব লাগে। এইটো বৰ মৰ্মান্তিক ঘটনা। এনেকুৱা ঘটনা আমি অসমৰ বুকুত কেতিয়াও দেখা পোৱা নাই। গতিকে যিটো নিৰ্মল পালৰ পৰিয়ালৰ 5জন মানুহ একেলগে আত্মহত্যা কৰিছে, এইটোৰ আঁৰত আমাৰ সন্দেহ হৈ আছে। গতিকে আমি সদৌ অসম বেংগলী যুৱছাত্ৰ ফেডাৰেশ্যন, কোকৰাঝাৰ জিলা সমিতিৰ পৰা আৰু গোসাইগাঁও জিলা সমিতি ইয়াত উপস্থিত আছে আৰু আমাৰ AVMC আৰু আমাৰ RCC BDF ইয়াত উপস্থিত আছে। আমি সকলোৱে আৰু আমাৰ চেণ্ট্ৰেল ভাইচ প্ৰেচিডেণ্ট ইয়াত আছে। আমি সকলোৱে ইয়াক গৰিহণা দিছোঁ যে ইয়াৰ আঁৰত কিবা থাকিব পাৰে। গতিকে জিলা প্ৰশাসন আৰু আৰক্ষীৰ বিষয়া আমি ইয়াৰ উপযুক্ত তদন্ত কৰি ইয়াৰ দোষীক উপযুক্ত শাস্তি বিহিব লাগে। আৰু অন্যথা আমি ইয়াৰ বাবে গৰিহণা দিছোঁ যে সদৌ অসম বেংগলী যুৱছাত্ৰ ফেডাৰেশ্যনৰ পৰা আমি ক'ব বিচাৰিছোঁ যে ইয়াত কিবা এটা আমি শুনা পাই আছোঁ যে কি তাৰ টকা লোৱা ধাৰ এনেকৈ কিবা এটা আছে, ইয়াৰ আঁৰত কিবা এটা সন্দেহ থাকিব পাৰে। গতিকে এইটো প্ৰশাসনে উপযুক্ত তদন্ত কৰিব লাগে, এইটোৱে আমি প্ৰশাসনৰ ৰিকুৱেষ্ট কৰিছোঁ। এইটো আমাৰ সেইটোৱে সন্দেহ হৈ আছে। গতিকে এইটো তদন্ত কৰিলে ওলাই পৰিব যে ঘটনাটো কি হৈ আছে। এইটো তদন্ত কৰাৰ কাৰণে আমি প্ৰশাসনক দাবী উত্থাপন কৰি আছোঁ। অতি সোনকালে এইটো তদন্ত হ'ব লাগে। তদন্ত কৰি CID তদন্ত হোক, NIA তদন্ত হোক আৰু CBI তদন্ত হোক, অতি সোনকালে তদন্ত কৰি এই ঘটনাটো, যি ঘটনা ঘটিছে, এই ঘটনাটো আঁৰত কোন আছে, কি আছে না আছে, অতি সোনকালে